গাড়ী কেনেকৈ ফাঁচিছে দেখিছানে কেনেকুৱা হৈ গৈছে কেনেকুৱা অফ ৰোডিং ইয়াত আজি দেশ পুৰা স্বাধীন আমিও স্বাধীন What is up guys, welcome to my blog আৰু আজি ইণ্ডিপেণ্ডেন্স ডে তো আপোনালোক সকলোকে পোনপ্ৰথমভাৱে স্বাধীনতা দিৱসৰ শুভকামনা যাচিলোঁ তো আমি এতিয়া গৈ আছোঁ গ্ৰাছলেণ্ড আছে বগামাটিৰ পৰা ওচৰতে বগামাটিৰ পৰা অকণ সোমাই যাব লাগে তো আমাৰ বেলেগ এটা প্লেন আছিলে বেলেগ ঠাইলৈকে যোৱালৈকে কিন্তু যিবিলাক মানুহ আছিলে সেইবিলাক নগ'লে বহুতো কাম ওলালে তো আমাৰ লগত পিণ্টুহঁত আছে আৰু সৰু সৰু ভাইটিবিলাক আছে সিহঁতৰ লগত যাম আজি অকলে মই ডাঙৰ এজন বাকীবিলাক মোতকৈ সৰু আৰু তো এতিয়া আমি চাৰিআলিত ৰখিছোঁ এজন ৰখি আছোঁ এজনক তাৰপিছত আমি যাই আছোঁ এতিয়া বগামাটি তো আপোনালোকক মই লগ পাই আছোঁ মোৰ একশ্যন কেমেৰাত তো এতিয়া বাজিছে প্ৰায় 12টাই আৰু আমি এতিয়া আহি পাইছোঁ ওদালগুৰি সোমালোঁ আমাৰ ওলাই আহোঁতে অকণ দেৰি হ'ল অকণ মানে বহুতেই দেৰি হ'ল কাৰণ আমি গৈ আছোঁ গ্ৰাছলেণ্ড আৰু গ্ৰাছলেণ্ড আমাৰ ঘৰৰ পৰা প্ৰায় 80 কিলোমিটাৰ 78 কিলোমিটাৰমান হয় সেইখন ঠাই আছে বগামাটিৰ ওচৰত তো আমাৰ ওলাই আহোঁতে দেৰি হোৱাৰ কাৰণ বেলেগ একো নাই আমি আহিছিলোঁ এটা বেলেগ গ্ৰুপৰ লগত যাম বুলি ভাবি আছিলোঁ মই মানে আমি আমাৰ ডাঙৰ মোৰ ফ্ৰেণ্ডৰ গ্ৰুপবিলাকৰ লগত মই এসপ্তাহ আগৰ পৰা ডিছকাশ্যন কৰি আছিলোঁ কিন্তু শেষৰ সময়ত সিহঁতৰ কিবা অসুবিধা ওলাল কিন্তু মই থিৰাং কৰি ৰাখিছিলোঁ মই 15 আগষ্টত ওলাই যামেই কাৰণ মই এসপ্তাহৰ বেছি ভিডিঅ' দিয়া নাই তো সেইকাৰণে ওলাই যাম বুলি ভাবিলোঁ সেয়াই মই ওলাই আহোঁতে মোৰ লগত পিণ্টু আছিলে বাৰু তো পিণ্টুৱে কৰণহঁতক ফোন কৰিলে নৱজিতক ফোন কৰিলে তো সিহঁত ওলাই আহিলে তো সেনেকৈয়ে লাহেকৈ এটা গ্ৰুপ হৈ গ'ল আৰু এতিয়া ওলাই আহিছোঁ আৰু এয়া ওদালগুৰি টাউন তো এই ফ্লেগখন মই খুলি ল'লোঁ তাত মানে ঢিলা হৈ থাকে এইটো সৰু যে আৰু এইটো জইন কৰাটো ডাঙৰ সেইকাৰণে খুলি ল'লোঁ ইয়াতে ভৰাই থৈ দিওঁ নহ'লে কি হ'ব এইখন ওলোটা হৈ থাকে অসন্মান কৰা হয় ন এখন ফ্লেগ আছে পিছফালে লগাই লৈছোঁ এনেকুৱাকৈ এইখন ফ্লেগখন পিছফালে ডাঙৰ ফ্লেগ এইখন তো পিছপিনে এনেকৈ লগাই লৈছোঁ বতাহত ইপিনে উৰি থাকে তো সেইখন খুলি ল'লোঁ এতিয়া বোলক ডাইৰেক্টলি আমি পানীত যাম পানীত খোৱা বস্তু ল'ম তাত ওদালগুৰিত নল'লোঁ আৰু তো এতিয়া ৰখি নাই 12টা বাজি গ'ল কিন্তু পানীত লগ পাইছোঁ বাই আজি এইটো ৰুটত ইমান ৰাইডাৰ আছে মই আজিলৈকে ইমান ৰাইডাৰ দেখাই নাছিলোঁ আজি 15 আগষ্টতে বহুত বাইকাৰ্ছ ওলাই আহিছে সকলোৱে আমাৰ নিচিনাকৈ ওলাই আহিছে আৰু ফূৰ্তি কৰিব অলপমান ৰাইড কৰিব ওলাই আহিছে তো আমি ইয়াতে ৰখিছিলোঁ মানে যিখন ঠাইখনৰ প্ৰপাৰলি একজেক্ট মানে লোকেশ্যনটো নাজানো তো এতিয়া গুগল মেপত চাই ল'লোঁ তো ইয়াৰ পৰা বেছি দূৰ নাই 26 কিলোমিটাৰ দূৰত আছে এইখিনি পাইছোঁ আমি বৰঙাজুলি গৈ থাকা তো ইয়াৰ পৰা 26 কিলোমিটাৰ দূৰত আছে ইফালে বগামাটি নাপাওঁতে ইফালে সোমাই যাব লাগে অমৃত নগৰ বুলি তো ইয়াত ক'ত গ'ল পাৰ হৈ গৈছে নেকি পাৰ হৈ গৈছে এতিয়া তামোলপুৰ যাই পাব অলপ পিছত ইপিনে যাব পাৰি ন ইপিনে যাওঁ বাকী লগৰকেইটা এইপিনেৰে চিধা গুচি গ'ল তো সিহঁতক ফোন কৰি আছে ঘূৰি আহিবলৈ তো এইপিনেৰে যাওঁ আৰু কিবা খোৱা বস্তু ল'বা নেকি ইয়াতেতো একো নাই পানীৰ বটল লৈ লওঁ নেকি মেইন বস্তু পানীৰ বটলটো লৈ লওঁ তাতে পানী বটল দিব কি পিছে গোপেল কি খাইছা পৰঠা খাব ইয়াত বঢ়িয়া ফূৰ্তি লাগিছে ঘৰৰ পৰা ওলাব নিদিয়ে কিন্তু আমি লৈ আহিছোঁ তাক
আমাৰ পৰঠা আহি আছে আমাৰ ডিমাণ্ড লাগিবই এই পৰঠা আহি পাইছে অঁ দাদাই তাত দিলে আমাক নিদিয়ে গৰম এতিয়া খোৱা বোৱা হ'ল আমি এতিয়া যাওঁ তো খোৱাৰ চিন্তাটো নাই এতিয়া বোলা 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 দেৰি হৈছে ইয়াত খোৱা বোৱা কৰিয়েই আমি 1:30 বজাই দিলোঁ তো আমাৰ অকণমান ইয়াত বেমেজালি হৈছে এইপিনেও যাব পাৰি গ্ৰাছলেণ্ড এইপিনেও যাব পাৰি কিন্তু এইপিনে বোলে আছে পুলিচ ৰখি আছে আগলৈ যাব দিয়া নাই চুইচ গেট এখন আছে তাতে পুলিচ ৰখিছে বোলে তো এইপিনে যাব নিদিব নেকি সেইকাৰণে ঘূৰি যাই আছিল মানুহবিলাক ইপিনে এতিয়া ক'ত যাব লাগিব কি স্কুল আছে এলপি স্কুল দেওচুঙা নহয় স্কুল এটা আছে গেট আছে তাতে গেট অঁ যেটো বগমাটিৰ গেট আছে বগমাটিৰ গেটৰ এনেকৈ যেটো ডাঙৰ হাইৱে ৰাস্তা আছে বেলে সেইটো ৰাস্তাতে অলপ আহি এনেকৈ সোমৰা নদী পাৰ হ'ব লাগিব নেকি নালাগে সৰু ৰাস্তা আছে কিন্তু তাতে অলপমান জাগা বেছি নহয় আৰু যাব যাব এইটো ইয়াৰ পৰা এইটো দোকান তো আহিছোঁ এতিয়া যাওঁগে না আহিছোঁ এতিয়া যাওঁ অঁ লাগলে আমাৰ গাড়ী পানীত পৰক কি আইফোন আছে বলছে বেছি লেভেল দিছা নেকি হা তাৰ পৰা আহিব পাৰে মেইন বগমাটিৰ পৰা আহিব পাৰে নদী কিনাৰে কিনাৰে ইফালে দি বেকাৰ দি কি খুজিব কি অঁ সেইটোৱে ঠিক আছে আমি ইপিনে যাওঁ ইপিনে নাযাওঁ ইপিনেৰে তো এইখন এখন কিবা মাৰ্কেট আছিলে দেওচুঙা মাৰ্কেট বোলে তো ইপিনে নাযাওঁ তো আমি ইপিনে যাওঁ বোলো তো এইখন বগামাটিৰ নতুন গেট বনাই আছে তো ইয়াৰ চাইডেৰে চাগে ৰাস্তা আছে ইপিনে ন আমি এতিয়া পাওঁৱে গ্ৰীণলেণ্ড বা গ্ৰাছলেণ্ডখন তো এয়া ধাননিৰ মাজে মাজে চাইডত এটা নিজৰা আৰু এই পাহাৰবিলাক বঢ়িয়া লাগি গৈছে ভাৰত মাতা কে ভাৰত মাতা কে lots of adventures happening guys holy moly বা বেয়া ৰাস্তা দেই তামাম এডভেঞ্চাৰ হৈ আছে বেয়া শ্লিপ খাই আছে এইবিলাক বেয়া শ্লিপ খাই আছে ইয়াত দুখনমান মোৰ আগতে পৰিলে আয়া গাড়ী কেনেকৈ ফাঁচিলে দেখিছানে কেনেকুৱা হৈ গৈছে কেনেকুৱা অফ ৰোডিং ইয়াত তো ফাইনেলি আমি পাৰ হ'লোঁ বেলেগ গাড়ীবোৰ ফাঁচি আছিলে কিন্তু আমি পাৰ হ'লোঁ যেনে তেনে আৰু আমাৰ স্কুটি বাবুকো পাৰ কৰালোঁ আজি দেশ পূৰা স্বাধীন আমিও স্বাধীন তো আমি আগলৈকে যাম তো ফাইনেলি আমি ইয়াত আহি পালোঁ যেনে তেনে কৈ কিমান বেয়া ৰাস্তা পাৰ হৈও আমি আহি পালোঁ তো এয়া হৈছে গ্ৰাছলেণ্ড তো আগলৈকে যাওঁ অলপমান মানুহবিলাক আগলৈ গৈ আছে কিন্তু আমি গাড়ী ইয়াতে পাৰ্কিং কৰিলোঁ তো আগলৈকে যাওঁ আগলৈকে গৈ তাতে অকণমান বহোঁ আৰু ক'ত কেনেকুৱা আছে দেখাওঁ আৰু এইপিনে পাহাৰবিলাক আছে তো আপোনালোকক ভালকৈ দেখাই আছোঁ বোলক আগলৈকে যাই থাকোঁ আমি এতিয়া ইয়াতে ৰখিছোঁ বহিছোঁ অকণমান মুখ হাত ধুলোঁ পানীত বেয়া চেঁচা পানী তো পিন্টুও হাত মুখ ধুলে আৰু নৱজ্যোতিহঁতে হাত মুখ ধুই ওপৰত গৈছে আৰু মানুহৰ বেয়া ভিৰ আজি ৰবিবাৰ ন ৰবিবাৰ তাতে আৰু ইণ্ডিপেণ্ডেন্স ডে তো বহুত ভিৰ হৈছে তথাপিও অকণমান চিল কৰিছোঁ আৰু এইপিনে মোৰ পিছপিনে গোপেল কাৰোবাক ফোন কৰি আছে আৰু এয়া ফটো উঠাই আছে তো অকণমান বহি আপোনালোকক ইয়াৰ চাৰিওফালৰ লোকেশ্যনটো আপোনালোকক দেখাই আছোঁ তো আমি আগলৈকে গৈ আছোঁ য'ত আমাৰ স্কুটি বাইক আছিলে তালৈকে গৈ আছোঁ তো তাত অকণমান ভিউটো বেছিকৈ আহে ধুনীয়াকৈ আহে তো বোলক তালৈকে যাওঁ আৰু ঠাইখিনি বহুত ধুনীয়া মানুহ বহুত আহিছে সকলো পিনে ঘাঁহ আছে সেয়ে ইয়াক গ্ৰাছলেণ্ড বুলি কয় এই ভিউটো চকীত ধুনীয়া হৈ আছে এই নদী আহিছে চাইডেৰে
আৰু এইপিনে ভূটানৰ পাহাৰ আৰু এইপিনে ক'ৰবাত বগা মাটি আছে বগা মাটিৰ কাষেৰে এইটো তো ভিউটো চাওক কি ধুনীয়া যাবলৈ ওলাইছোঁ আবেলি 4:30 বাজি গ'ল আমি বহুত দূৰ যাব লাগিব প্ৰায় 80 কিলোমিটাৰমান যাব লাগিব আৰু ৰাস্তাত বহুত অফ ৰোডিং আছে পানী বোকা ভৰ্তি হৈ আছে তো আমি ইয়াৰ পৰা যাওঁ ঠাইডোখৰ বহুত ভাল লাগিছে আপোনালোকে যদি ইচ্ছা কৰে আহিব পাৰিব আৰু আমি এনেকৈয়ে আমাৰ ইণ্ডিপেণ্ডেন্স ডেটো এনেকৈ চেলিব্ৰেট কৰিলোঁ অলপমান টাইম স্পেণ্ড কৰিলোঁ ইয়াত আহি তো আজিৰ বাবে এইখিনি আছিল ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়ালৈকে বাই বাই